हेलो बंधु बान्धवीসকল ৰং টিভি চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখন আপোনালোকে চাই কেনেকুৱা পাই আছে তলত নিশ্চয় কমেন্ট কৰি জনাব। এই ধাৰাবাহিকখনত অঞ্জলিৰ সন্তানৰ চৰিত্ৰত অভিনয় কৰা কণমানিটি কোন হয় জানেনে? অঞ্জলি ধাৰাবাহিকখনত অঞ্জলিৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা এই কণমানিটি হৈছে অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী চন্দনা শৰ্মাৰ একমাত্ৰ পুত্ৰ আদৰ শৰ্মা। চন্দনা শৰ্মাই জনায় যে ৰঙত সম্প্ৰচাৰিত হৈ থকা ৰাজীৱ বৰঠাকুৰদেৱৰ পৰিচালনাত ধাৰাবাহিক অঞ্জলিত কালি আমাৰ পুত্ৰ আদৰি অকণমান ওলাইছিল, মৰমতে হাসি থলো। গতিকে বন্ধু বান্ধৱীসকল, চন্দনা শৰ্মাৰ ফালৰ পৰা ভাল খবৰটি এয়াই আছিল। কেনেকুৱা পালে ভিডিঅ'টি চাই নিশ্চয় জনাব আৰু ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অল কৰিব, আগলৈ এনেদৰেই নতুন নতুন আপডেটসমূহ সকলোতকৈ আগতেই পাই যাবৰ বাবে।